Hello, welcome back to our YouTube channel. Welcome to another vlog. Hey, student channel name san maniso telu bhai lo. Aji jatra amuk korisu Longding ole. Or moja jatra hobo etu. Bahut dhuniya sundor jaga apnalok dekham sabo. Ami 2000 taka tel bhoraisu etia. Hoy na maina? Bata ko. Ami pupule goisu etu. Ami pupule goisu. Ami sob dekham de kole goisu ami sob dekham. Sob dekham ami. Eti dam diesel dam. Etu Hibaga station jaili BG road. বন্ধুসকল এটো এতিয়া ন্যাশনাল হাইৱে 702C বুলি ডিক্লেয়াৰ হ'ল এতিয়া 2020 নে 21 ত হৈছে বৰ বেছি দিন হোৱা নাই ৰিসেন্টলি হৈছে তাৰপিছত এতিয়াটো শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা সোণাৰীলৈকে একদম লেংথ টু ইয়াৰ 48 কিলোমিটাৰ হ'ব প্ৰায় 48 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তাটো এটো NH 702C বুলি ডিক্লেয়াৰ হ'ল সোণাৰীৰ পৰা হাপেঘাটিলৈ যাব লাগে লেংথটো প্ৰায় 19 কিলোমিটাৰ মান হ'ব দৈৰ্ঘ্য আৰু হেটো ন্যাশনাল হাইৱে NH 702 বুলি কয় NH 702C বুলি নকয় এটো এটা বেলেগ হাইৱে গতিকে আমি হিবাগৰ পৰা যদি আমি লংডিং যাবলৈ হওঁ তেতিয়া শিৱসাগৰ ভায়া সোণাৰী ৰোড আৰু হাপেঘাটি চাৰিআলি হৈ যাবই লাগিব তাৰ লেংথটো শিৱসাগৰৰ পৰা হাপেঘাটি চাৰিআলিলৈ প্ৰায় 67 কিলোমিটাৰ মান হ'ব এটো 1.5 ঘণ্টা ওচৰতে লাগিব হাপেঘাটি চাৰিআলি পৰা লংডিং টাউনলৈ 57 কিলোমিটাৰ হ'ব এয়া খুৰি আহিছে আমাৰ সৰু খুৰি তেওঁক তুলি লওঁ এফালে বাই অনুভৱটো কেনেকুৱা লাগিছে তুমিও যোৱালে ভাল লাগিলতে নতুন নোযোৱা ঠাইডোখৰলৈ যাবলৈ ওলাইছো সোণাৰী পাই গ'লে এফালে সোণাৰী গুটে টি ষ্টেট আছে চাৰিআলি মুহাতে যাব লাগিব এইটো কোনফালে যায় এই সোঁফালে যাব লাগিব আমি লং এইটো হৈছে চাৰিআলি ইয়াতে কিবা অকণ খাই লওঁ চাহ অকণ এইটো না এইটো হাপেঘাটি চাৰিআলিটো বাওঁফালে গ'লে আমি এইফালে ডিব্ৰুগড় তিনিচুকীয়া পাম সিধা যদি যাওঁ আপোনাৰ নাহৰকটীয়া দুলীয়াজান পামগৈ আৰু এইফালে সোঁফালে গ'লে লংডিং যাব লাগিব আমি চাহখন গাড়ীতে খাই লৈছোঁ হাপেঘাটি চাৰিআলিতে নিজৰ ঘৰৰ পৰা লৈ আহিছিলোঁ লাষ্টত ইয়াত সুধিলোঁ বোলে লংডিঙৰ কথা কৈছিলে কালি কিবা এটা ঘটনা হৈ গ'ল গতিকে পাছটো নিদিব পাৰে কি হয় তাতে গৈ চাওঁ পাছটো দিয়ে নিদিয়ে গেটত চাৰিআলিৰ পৰা আমি এতিয়া সোঁ চাইডে যাব লাগিব হাপেঘাটি চাৰিআলিৰ পৰা সোঁ চাইডে গ'লে লংডিং আৰু বাওঁফালে গ'লে ডিব্ৰুগড় সিধা গ'লে নাহৰকটীয়া দুলীয়াজান গাইজ গানুবাৰী পাই গ'লো গানুবাৰী অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ হয় আৰু ইয়াৰ পৰা আমি ইনাৰ লাইন পাৰ্মিটখন ল'ব লাগিব ILPখন চাওঁ কি হয় দিয়ে নে নিদিয়ে ইয়াতে বৰ্ডাৰ চেক পোষ্ট আছে আৰু ইয়াতে অফিচটো আছে ইয়াতে পাৰ্মিটটো উলিয়াই লওঁ গোটেইকেইজনৰ পাৰ হেড 50 মানকৈ ল'ব নেকি কি হয় চাওঁ আৰু পাৰ্মিট দিয়ে নে সেইটো এটা ডাঙৰ কথা আনকাল সচৰাচৰ দেখা যায় যে প্ৰায় ভিৰ হয় লংডিঙলৈ যোৱাটো আজি সোমবাৰ আছিল আজি ভিৰটো কম হয় আৰু এটা ইনচিডেণ্টৰ কথা ব্যাখ্যা কৰে অফিচত থকা লোকজনে আৰু আমাৰ শিৱসাগৰে দুই এজন পৰ্যটকক লগ পালোঁ চিনাকি হ'লোঁ খুবেই ভাল লাগিলে আপোনাৰ আইডিএছ প্ৰুফ কম্পালচৰি লাগিব আধাৰ কাৰ্ড অন্যকলে এইটো অৰুণাচল প্ৰদেশৰ এইটো গেট হয় এখন ইয়াৰ পৰা অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ আৰম্ভ হৈছে আৰু এইডোখৰ কামবাৰী বুলি কয় এই পাছ উলিয়াই ল'লোঁ পাৰ হেড 50কৈ লৈছে আমি 5জন মানুহ নহয় 250 লৈছে আৰু খালি কৈছে তাত ইনচিডেণ্ট এটা কালি ঘটনা এটা হৈ গৈছে এই
সেইটো মানে কালি হেৰি কৰিলে মানে মাৰ্ডাৰ হ'ল তেওঁলোকৰ নিজৰ এইটো পাৰ্চনেল প্ৰব্লেমৰ মই বোলো সুধিছোঁ আমাৰ কিবা প্ৰব্লেম হ'ব পাৰে নি টুৰিষ্টৰ ক'লে কি একো নহয় বুলি ক'লে আপোনালোকে খালি গধূলি হোৱা আগে আগে আহিব 5টা বজাৰ আগত সিমানে কথা আৰু আকৌ যাওঁতে ৰিপৰ্টিং কৰিব লাগিব ইয়াত সিমানে 50K লয় পাৰ হেড মাথো তুমি হৃদয় যা বিচাৰে প্ৰতিটো পল মৰমেৰে মই আদৰিলো তোমাৰ মনৰ মাজত মাথো তুমি হৃদয় যা বিচাৰে প্ৰতিটো পল মৰমেৰে মই আদৰিলো তোমাৰ প্ৰতিটো পল তুমি আছা পাহাৰৰ পৰা পানী আপোনালোকে দেখিছেনে তামোল গছ চাহৰ খেতিও কৰিছে এইফালে তামোল গছ একদম পাহাৰীয়া ইমান সমতলো নহয় কিমান ওখ চাপৰ সেই জেগাত ন আজি তামোল গছ গোটেইবোৰ চাহ গছ চাহ খেতিও কৰিছে চাহ খেতিও কৰিছে অল পাহাৰৰ একা বেকা কেঁকুৰি সোঁফালে বাওঁফালে ডিঙি ঘূৰাই চাই চাই যিমান পাৰি গাড়ীখন নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ পাহাৰৰ অত্যন্ত একা বেকা কেঁকুৰি ওখৰা মুখৰা হেলনীয়া পথটোৰে অৰুণাচল প্ৰদেশৰ সীমান্তৰ কানুৰবাৰীৰ পৰা সুদীৰ্ঘ 45 কিলোমিটাৰ বাট মই অকলে গাড়ী চলাই চলাই মোৰ মন আৰু শৰীৰ ক্লান্ত অনুভৱ কৰিছিলোঁ মূৰটোৱে অচন্দ্ৰাই কৰিছিল তথাপি সন্মুখত অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যই মন পলকিত কৰিছিলে নীলা আৰু ধোঁৱাময় পাহাৰে মেঘাচ্ছন্ন আকাশ সুউচ্চ টিলাত অৱস্থিত অৰুণাচলী জনজাতীয় লোকৰ ঘৰ দেখি বিস্ময়িত হৈছিলোঁ অৰুণাচলী মহিলাসকলৰ কৰ্মব্যস্ততা দেখি আপ্লুত হৈছিলোঁ পথৰ দাঁতি তেওঁলোকে সৰু সৰু দোকান দিছে তাৰ মাজতে অন্য খোৱা সামগ্ৰী বিক্ৰী কৰাৰ লগতেই বাঁহ গাজেৰে বনোৱা খৰিচা আচাৰ আৰু অন্য আচাৰ লগতে বাঁহগাজ অন্যতম লগতে জলকীয়া শাক পাচলি আদিও বিক্ৰী কৰিছে এনে সময়তে জয়ন্তদাৰ এটি অমৰ সৃষ্টি এটি ৰোমান্টিক গীত মনত পৰিলে তোমাৰ মৰমে মোৰ দেহ তুলিলে ঢৌ বুকু দিলে যে মৌ কি যে মিঠা মিঠা কেনেকৈ কি যে বন্ধুসকল লংডিঙৰ এটা ভিউ পইণ্ট এটা পাইছোঁহি লংডিঙৰ ভিউ পইণ্ট বুলি কয় এইটো ৱাটাৰফল মানে এটা ঝৰ্ণা জলপ্ৰপাত এটা পৰিছেহি বৰ বেছি ডাঙৰ নহয় সৰু জলপ্ৰপাত এই গাড়ীখন এই পাৰ্কিং কৰিলোঁ এইটো একেবাৰে শ্লোপিং জেগাটো ৰাখিবলৈ ভয়ে যেন তেন ইটা চিটা পাই পেলাই আপোনাৰ পিছফালে চকাকেইটাত হেৰি ৰাখি থৈছোঁ আৰু হেণ্ডবেগ লগাই পেলাই এইটো এটা জলপ্ৰপাত চাইডে হৈ দিব দেই এইবোৰ
এই একা বেকা ৰাস্তাই আমি আহি পালোহি আৰু মেইন লংডিং টাউন পোৱাগৈ নাই লংডিং টাউনলৈ এতিয়াও আছে 10 কিলোমিটাৰমান এইবাৰ ছেকেণ্ড শ্বিলঙত চালিছে নহয়নে বৰ সুন্দৰ জেগা কিন্তু বৰ মুকলি আকলি নানা উঠতে মোক প্ৰেমৰ ভাষা চুৱানা চুৱানা বুকুতে মোক প্ৰেমৰ আশা তই গা ধোৱা নি ইয়ান মাইনা নোধোৱা NS 215 नेशनल हाईवे 215 बोलता है इसको अरुणाचल प्रदेश की स्टोरी काफ़ी खूबसूरत है यार क्यों खूबसूरत ना हो भला यहाँ का जगह यहाँ का वातावरण यहाँ का जो एनवायरनमेंट ही खूबसूरत है इसलिए लड़की भी खूबसूरत है इस बोर्ड में क्या लिखा हुआ है बी केयरफुल व्हाइल टेकिंग शार्प कर्व्स बहुत ही कर्व है बहुत ही तेरे मेरे रास्ते हैं बहुत ही टर्निंग এই লংডিং টাউন এই মানুহবিলাকৰ ঘৰ চৰবোৰ আছে ইয়াতে গাড়ীখন অকণমান আমাৰ আগলৈ থৈ আহিলোগৈ सब लॉन्गडिंग का मार्केट किधर है मार्केट लॉन्गडिंग का मार्केट 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 डेली मार्केट पूरा आगे कौन माना गले मार्केट खन আছে बोला लॉन्गडिंगर मार्केट खन इफाले डीसी ऑफिस এইটো লিখা আছে डीसी অফিসলে অকমান দূৰ 1 কিলোমিটাৰ আছে 1 কিলোমিটাৰ নাই 100 মিটাৰ আছে পঞ্চালে 43 সাংলাংলে 86 বনকল এই লংডিং টাউনখন আজি সব মার্কেট বজাৰ মার্কেট দেখোন বন্ধ আজি তো সোমবাৰ হয় সব বন্ধ কিয় বা বন্ধ ভোকো লাগি আছিল এতিয়া খাবলৈ এতিয়া একো এটা মানে ফাষ্ট ফুড এখনো নাই হোটেল এখন সব বন্ধ হ'লে আজি আসাম আৰু অৰুণাচল প্ৰদেশৰ বৰ্ডাৰতে কৈছিলে তাত ইয়াত আজি নাপাব বোলে 5টা বজাৰ পিছতে খুলিব বোলে সব বন্ধ এইটো এইফালে চাৰিআলি আছে আগলৈ গৈ থানা চানা আছে ডিচি অফিচ আছে এইফালে এইটো খনচা ৰোড বুলি কয় যিটো ৰাস্তাত আমি আছোঁ এতিয়া বৰ্তমান এয়াই লংডিং টাউন আৰু আকৌ এতিয়া আমি ঘূৰি যাম এইফালে ডিব্ৰুগড় তিনিচুকীয়া কানুবাৰী যাবলৈ হ'লে এইটো ৰোডতে যাব লাগিব ঘূৰিম আৰু এতিয়া আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু চাবলৈ মন গৈছিল আৰু কৌতূহল হৈছিলে প্ৰাকৃতিক শোভা চাবলৈ অৰুণাচল প্ৰদেশৰ কিন্তু এটা সৰু ল'ৰা লগত লৈ আৰু মহিলা সতীৰ্থসকলক লৈ মহিলা সহযাত্ৰীসকলক লৈ আৰু সাহস নহ'ল যাবলৈ গতিকে আমি ঘূৰি অহা সিদ্ধান্ত ল'লোঁ বাই বাই লংডিং বাই বাই অৰুণাচল প্ৰদেশ আৰু কোনোবা এঠাইত হয়তো ৰাখিব পাৰোঁ ভাল ভিডিঅ' বা ফটোশ্বুট ল'বলৈ চাওঁচোন যাব পাৰি নেকি এইবাৰ এইফালে তলত এই দলংখনৰ আমি য'ত আছোঁ গাড়ীখন পাৰ্কিং কৰিছোঁ তাত দলংখনৰ তলেদি নদী এখন বৈ গৈছে চাওক কি সুন্দৰ লাগিছে নামি যাব পাৰিলে ভাল আছিলে এইটো ৰাস্তা আছে নি বাৰু ৰাস্তাটো চাব লাগিব
মই পোৱালিটো আজি বৰ আমনি কৰিছোঁ ই আচলতে একদম ফুৰি ভাল নাপায় জাৰ্ণি ভাল নাপায় এইবোৰ ধান খেতি কৰিছে নেকি এইবোৰ ন কাটিলেই নদীখন কিন্তু বহুত দ হ'ব নিজন পানী একদম নিজনি একদম দ হ'ব ইয়াৰ বহুত দেখিছে নাই কিমান স্পীডত আহিছে কাৰেণ্ট তোৰ সোণৰ সপোন ভাগেনে হাই মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে বতৰটো বেয়া কৰি আহিছে প্ৰায় ক'লা কৰি আহিছে ডাৱৰে একদম আৱৰি ধৰিছে বৰষুণ আহিব কিজানি এতিয়া উভতনি যাত্ৰা ঘৰলৈ বুলি সোণৰ সপোন বৰষুণ দিলে ভাগেনে তোৰ সোণৰ সপোন একদম আন্ধাৰ কৰি আনিছে মানে বহুত ৰাতি গধূলি হোৱা চালিছে কিন্তু সময়টো 2টা বাজিছেহে আমি হয়তো কোনেও ভবা নাছিলোঁ যে ইমান প্ৰখৰ ৰ'দ দি আছিলে ইমান এটা টিকাফুটা ৰ'দ দি আছিলে ইমান এটা উজ্জ্বল দিন ভালেই গৈ আছিলে তাৰ মাজতে যে দুপাল পিঠা বৰষুণ দিব আৰু গাড়ী গ্লাছত ডাঙৰ ডাঙৰ পানী টোপালে আমাৰ গাড়ীখন গ্লাছত ধোঁৱাময় কৰি পেলাইছিলে সন্মুখত একো দেখা নাছিলোঁ কিন্তু ভগৱানক চিন্তি আমি সকলো এই ৰোমাঞ্চকৰ যাত্ৰা এই হিহনকাৰী যাত্ৰা অতিক্ৰম কৰি আমি ঘৰ পাইছিলোঁ আৰু ভগৱানক আমি তাৰ বাবে আমি ধন্যবাদ জনাম ইমান এটা একা বেকা কণ্টকময় পথ অতিক্ৰম কৰাই আমাক ঘৰ সুকলমে পোৱাৰ বাবে আৰু আমাৰ প্ৰিয় দৰ্শকসকলকো আহ্বান জনাম যে আপোনালোকে এবাৰ হ'লেও অৰুণাচল প্ৰদেশৰ এই প্ৰান্তৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ নিচেই কাষতে থকা লংডিঙলৈ এবাৰ হ'লেও ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব মোৰ মতে লংডিঙলৈ ফেব্ৰুৱাৰী মাৰ্চত আহিব কিবা ফেষ্টিভেলো হয় বোলে তাত আৰু বতৰ ফৰকাল হয় বৰ বেছি ভৰ বাৰিষাত আৰু বেছি শীতকালত অত্যন্ত কুঁৱলীৰ বাবে নোযোৱাই ভাল বাৰিষাটো অত্যাধিক তাত লেণ্ডশ্লাইডো হ'ব পাৰে বৰষুণো বেছি দিয়ে আৰু এই ভিডিঅ'ৰ দ্বাৰা শেষত লংডিং আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটন বিভাগক এটা কথা আহ্বান জনাব বিচাৰিম যে লংডিঙলৈ আৰু বেছি পৰ্যটকক আকৰ্ষিত কৰিবলৈ হ'লে তাত যদি 2-3খন ৰিজৰ্ট খুলি দিব পাৰে তেতিয়া এই লংডিঙো অৰুণাচল প্ৰদেশৰ অন্যান্য উত্তৰ আৰু পশ্চিম প্ৰান্তৰ অৰুণাচল প্ৰদেশৰ দৰে অতি জনপ্ৰিয় হৈ পৰিব বন্ধুসকল আজি ভিডিঅ'টো অত্যন্ত দীঘল হ'ল অলপ দীঘল হ'ল কিন্তু তাৰ বাবে আপোনালোকে বেয়া নাপাব ভিডিঅ'টো ভালকৈ চাব স্কিপ নকৰিব লাইক কমেণ্ট আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই